হাই ওয়েলকাম ব্যাক টু মাই চ্যানেল পল্লৱীজ ব্লগ। আজি মই ভিডিঅ'টোত দেখুৱাম চয়াবিনৰ পকৰি। ফাৰ্ষ্ট টাইম বনাম কেনেকুৱা হয় নাজানো। যদি আপুনি মোৰ চেনেলত নহয় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ভাল লাগে লাইক কৰিব আৰু কমেণ্টত জনাব কেনেকুৱা হয়। আপোনালোকে বাৰু মোৰ মেগীৰ পকৰাৰ ৰেচিপিটো চাইছেনে? যদি চোৱা নাই তেতিয়াহ'লে মই ডেছক্ৰিপশ্যন বক্সত দি দিম লিংকটো, তাত গৈ চাই ল'ব। তেন্তে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। পকৰি বনাবৰ বাবে মই লৈছোঁ চয়াবিন 1 পেকেট আৰু ময়দা, এয়া লৈছোঁ ধনিয়া আৰু জলকীয়া গুড়ি আৰু পিঁয়াজ দুটা। এইখিনি বলটোত লৈ ইয়াতে দিছোঁ মই জলকীয়া গুড়ি 1 চামুচতকৈ অকণমান কম দিছোঁ, 1 চামুচে লৈছিলোঁ আৰু নিমখ আন্দাজমতে দিছোঁ। আৰু এতিয়া ইয়াতে দিছোঁ মই ময়দাখিনি, এইখিনি এনেকৈ ইয়াতে দি আৰু এতিয়া মই ইয়াতে হালধি অকণমান দিম। হালধিখিনি দিয়াৰ পিছত মই এইখিনি ভালকৈ মিক্স কৰি ল'ম আৰু গোটেইখিনি অকণমান কুমহীয়া পানী দি মুঠি ল'লোঁ। আৰু এতিয়া মই পকৰি বনাবৰ কাৰণে গোল গোল টাইপ কৰিছোঁ পকৰিখিনি। দুটা মই বনাই দেখাই দিছোঁ, বাকীখিনি মই বনাই লৈছোঁ। এতিয়া কেৰাহীখন পাতি দিছোঁ, মই ইয়াতে তেল কমকৈ দিছোঁ। তেলখিনি গৰম হোৱাত মই এটা এটাকৈ পকৰিকেইটা দি দিছোঁ। পকৰিখিনি এতিয়া হৈ গ'ল আৰু এতিয়া মই এইখিনি এখনেৰে ভালকৈ উঠাই ল'লোঁ যাতে তেলখিনি গুচি যায়। এয়া আমাৰ পকৰিখিনি হৈ গ'ল। আপোনালোকৰ বাৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাব কমেণ্টত। আজিলৈ আহিছোঁ বাৰু, ভালে থাকক, সুস্থ থাকক, বাই।